নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে কেইটামান ইম্পৰ্টেণ্ট জিকে কুৱেশ্যন লৈ আহিছোঁ। যিকেইটা জিকে কুৱেশ্যন লৈ আহিছোঁ সেই কুৱেশ্যন কেইটা আপোনালোকৰ যিকোনো এক্সামৰ কাৰণে বহুত জৰুৰী হ'ব। তেন্তে আহকচোন সেই জিকে কুৱেশ্যন কেইটা আলোচনা কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে নামঘোষা কোনে লিখিছিল? এনচাৰ শ্ৰী শ্ৰী মাধৱদেৱে। নম্বৰ 2 ভাস্কো দা গামা ভাৰতলৈ কেতিয়া আহিছিল? এনচাৰ 1498 চনত। ভাস্কো দা গামা 1498 চনত ভাৰতলৈ আহিছিল। নম্বৰ 3 কলা দিৱস কোন তাৰিখে পালন কৰা হয়? এনচাৰ 30 অক্টোবৰ তাৰিখে কলা দিৱস পালন কৰা হয়। 4 কটন কলেজৰ প্ৰতিষ্ঠাপক কোন আছিল? এনচাৰ হেনৰি কটন আছিল। নম্বৰ 5 ব্ৰহ্মপুত্ৰ নদী মুঠ কিমানখন দেশৰ মাজেৰে পাৰ হৈ গৈছে? এনচাৰ 3খন। ব্ৰহ্মপুত্ৰ নদী মুঠ 3খন দেশৰ মাজেৰে পাৰ হৈ গৈছে। নম্বৰ 6 স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? এনচাৰ ৰাজেন্দ্ৰ প্ৰসাদ। ৰাজেন্দ্ৰ প্ৰসাদ স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি হৈছিল। নম্বৰ 7 চুকাফাই ক'ৰ পৰা আহিছিল? এনচাৰ চীন। চুকাফাই চীনৰ পৰা আহিছিল। নম্বৰ 8 নিৰ্বাচন আয়োগৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? এনচাৰ নতুন দিল্লীত। নম্বৰ 9 ভাৰতৰ প্ৰথমটো পাৰমাণৱিক শক্তি কেন্দ্ৰ ক'ত অৱস্থিত? এনচাৰ ভাৰতৰ প্ৰথমটো পাৰমাণৱিক শক্তি কেন্দ্ৰ মূৰত অৱস্থিত। নম্বৰ 10 প্ৰথম পিছপৰা শ্ৰেণী আয়োগৰ অধ্যক্ষতা কোনে কৰিছিল? এনচাৰ ককা কালেকাৰ। ককা কালেকাৰে প্ৰথম পিছপৰা শ্ৰেণী আয়োগৰ অধ্যক্ষতা কৰিছিল।